নমস্কাৰ বন্ধু বান্ধৱীসকল জোনাকী ষ্টাডি চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত 11 ছেপ্টেম্বৰত হ'ব লগা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 ড্ৰাইভাৰ পোষ্টৰ যিটো পৰীক্ষা হ'ব সেইটোৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক আজিৰ এই নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন, সুৰামত্ত অৱস্থাত গাড়ী চলোৱা প্ৰমাণিত হ'লে ইয়াৰে ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6 মাহ জেল আৰু 10,000 টকাৰ জৰিমনা। 2 নম্বৰ প্ৰশ্ন, গিয়াৰবিহীন গাড়ী চলাবলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 16 বছৰ। প্ৰশ্ন নম্বৰ 3, আয়োডিনৰ অভাৱত কি ৰোগে দেখা দিয়ে? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গৰল ৰোগে দেখা দিয়ে। প্ৰশ্ন নম্বৰ 4, ধলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত আছে? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি লোহিত নদীৰ ওপৰত ধলা শদিয়া ব্ৰিজখন আছে। প্ৰশ্ন নম্বৰ 5, গিবন অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত। প্ৰশ্ন নম্বৰ 6, লাৰ্ণাৰ্ছ লাইচেন্সৰ ম্যাদ কিমান দিন থাকে? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 6 মাহ। লাৰ্ণাৰ্ছ লাইচেন্সৰ ম্যাদ 6 মাহ থাকে। প্ৰশ্ন নম্বৰ 7, পদ্ম বিভূষণ লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অমল প্ৰভা দাস। প্ৰশ্ন নম্বৰ 8, মাজুলী জিলা কেতিয়া ঘোষণা কৰিছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2016 চনত। প্ৰশ্ন নম্বৰ 9, এখন মালবাহী গাড়ীৰ বোজাৰ উচ্চতা মাটিৰ পৰা কিমান হ'ব লাগে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 3.5 মিটাৰ। প্ৰশ্ন নম্বৰ 10, আয়াৰলেণ্ডৰ ৰাজধানী কি? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ডাবলিন। প্ৰশ্ন নম্বৰ 11, বন সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 21 মাৰ্চ। প্ৰশ্ন নম্বৰ 12, বীৰত্বৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক পদকটোৰ নাম কি? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পৰমবীৰ চক্ৰ। প্ৰশ্ন নম্বৰ 13, নিয়ম উলংঘন কৰাৰ বাবে ড্ৰাইভিং লাইচেন্স কিমান দিনৰ বাবে নিলম্বন কৰিব পাৰে? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3 মাহ। প্ৰশ্ন নম্বৰ 14, ইউনেস্কো কিমান চনত গঠন কৰা হৈছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1945। প্ৰশ্ন নম্বৰ 15, ভাৰতৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বেংগল গেজেট। প্ৰশ্ন নম্বৰ 16, ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি NH 44। প্ৰশ্ন নম্বৰ 17, ৰাছিয়া আৰু ফিনলেণ্ডৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম কি? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল মেনাৰহেইম লাইন। প্ৰশ্ন নম্বৰ 18, লোহিত গ্ৰহ অৰ্থাৎ ৰেড প্লেনেট বুলি কোনটো গ্ৰহক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মংগল গ্ৰহক ৰেড প্লেনেট বুলি জনা যায়। প্ৰশ্ন নম্বৰ 19, ব্ৰাজিলৰ মুদ্ৰাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰিয়েল।
অন্তিম প্ৰশ্ন নম্বৰ 20 বৈদ্যুতিক আধানৰ এছআই একক কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কুলম্ব আজিৰ কাৰণে ইমানে যদি ভিডিওটো আপোনালোকৰ চাই ভাল লাগিছে ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিবৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ